হাই হেল্ল' নমস্কাৰ স্বাগতম মই সংগীতা আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল সংগীতা জাৰ্নি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আৰু আজি ভালেমান দিন হ'ল মই কোনো ধৰণৰ ব্লগ দিয়া নাই চেনেলটোত কিছু শাৰীৰিক অসুস্থতা আছিল যাৰ কাৰণে মই ব্লগবোৰ বনাব পৰা নাছিলোঁ আৰু যিহেতু গাটো বেয়া আছিলে সেইকাৰণে মনো যোৱা নাছিলে কোনো ধৰণৰ ব্লগ বনোৱা বা কিবা কৰা তো আজি বহু দিনৰ মূৰত ভাবিলোঁ যে আপোনালোকলৈ কিবা এটা আগবঢ়াওঁ যিহেতু চেনেলটো আছে একো যদি মই আগ নবঢ়াওঁ সেইটো মোৰ চেনেলটোৰ লগত ইনজাষ্টিছ কৰা হ'ব নহয়নে তো সেইকাৰণে ভাবি চিন্তি আজি এটা ব্লগ আগবঢ়াইছোঁ আপোনালোকলৈ আশা কৰোঁ আপোনালোকে ভাল পাব কিন্তু আজিৰ বিষয়বস্তু কি মানে কণ্টেণ্টটো কি সেইটো মই এতিয়া কৈ নিদিওঁ আপোনালোকে ব্লগটো চাওক আৰু আপোনালোকে নিজেই গম পাব আৰু যদিহে ব্লগটো চাই ভাল লাগে তেতিয়াহ'লে শেষলৈকে ব্লগটো সম্পূৰ্ণকৈ চাব আৰু শেষত মই আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ গতিকে বলক ব্লগটো এনজয় কৰোঁ তো আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ষ্টোন আৰ্ট আগতে মই কেতিয়াও মোৰ চেনেলত এই ধৰণৰ বিষয়বস্তু লোৱা নাই প্ৰথমবাৰৰ কাৰণে লৈছোঁ আহকচোন চাওঁ ষ্টোন আৰ্ট কেইটামান আৰু লগতে কেইটামান পেপাৰ আৰ্টো আছে গতিকে ভিডিঅ'টো চাই যাওক শেষলৈকে মই ভাবোঁ আপোনালোকে চাই ভাল পাব গতিকে বলক ভিডিঅ'টো বাকীখিনি অংশলৈ আগবাঢ়োঁ তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চালে আৰু এইখিনিলৈকে চোৱাৰ বাবে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এইকেইটা আছিলে ষ্টোন আৰ্ট আৰু কেইটামান পেপাৰ আৰ্টো আছিলে আৰু অৱশ্যে আপোনালোকে ভুল ভাবিছে যিহেতু আপোনালোকে হয়তো ভুল ভাবি আছে এইখিনি মই নিজে কৰা নহয় এইখিনি মোৰ মাহী ছোৱালীজনীয়ে কৰা যিহেতু মই বহুত দিন কোনো ধৰণৰ মানে ব্লগ যিহেতু বনোৱা নাই আৰু তেনেকুৱা কোনো ধৰণৰ মোৰ তাত ৰেকৰ্ডিং একোৱে মই কৰা নাছিলোঁ যিহেতু গা বেয়া আছিলে তো মই যেতিয়া নগাঁও গৈছিলোঁ তেতিয়া কেইটামান ষ্টোন আৰ্ট তাই ধুনীয়াকৈ কৰি সজাই থৈছিল আৰু মই ক'লোঁ দে মই এইকেইটা ৰেকৰ্ডিং কৰি থওঁ ভিডিঅ' কৰি থওঁ তো মই এনেকৈ কৰি থৈছিলোঁ কিন্তু সেইদিনাখন ভাবিলোঁ যিহেতু মোৰ লগত আছে বস্তুখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু পেপাৰ আৰ্ট কেইটামানো মই শ্বেয়াৰ কৰিলোঁ যদিহে আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বহু দিনৰ মূৰত আহিছোঁ আকৌ আপোনালোকৰ মাজলৈ আশা কৰোঁ চেনেলটো আগুৱাই যোৱাত আপোনালোকৰ সহায় সাৰথি আগবঢ়াব তেতিয়াহ'লে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম গুড নাইট